হাই গাইজ, আজি এটা নতুন ৰেচিপি ভিডিঅ' মাজলৈ আহিছোঁ। সেইটো হৈছে নাৰিকলৰ খোলাৰে টেকেলি পিঠা, মানে ভাপা পিঠা, যিটো আমি এতিয়া মই ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এয়া মই 4টা কেৰেলীয়ান নাৰিকল এনেদৰে মই ধুনীয়াকৈ বাকলিটোতো গুচোৱা থাকে নাৰিকলত, এনেদৰে মই ফালি ল'লোঁ। মই কেমেৰাটো ধৰি আছোঁ, নাৰিকলটো মোৰ দেউতাই ফালি দিছিল। এই চাওক, কেৰেলীয়ান নাৰিকল একদম সৰুটো ল'ব আপোনালোকে, তেতিয়া চেপটো ভাল হয়। ডাঙৰবিলাকত অলপ গুড়া বেছিকৈ দিব লগা হ'ব পিঠাটোত। এয়া নাৰিকলখিনি মই এনেদৰে মই বিন্ধা কৰি লৈছোঁ কুকাৰৰ তলত, মানে কুকাৰৰ হুইচেলৰ যিখিনি আছে জেগা তাতে মই দি দিম। এনেদৰে মই এটা ফুটা কৰি লৈছোঁ। আপোনালোকৰ কুকাৰৰ হুইচেলটো যিমান ডাঙৰ, হুইচেলৰ এইটো গজালি মানে সেইটো বিন্ধাটো সেইখিনি ডাঙৰ কৰি ল'লে হ'ল। এইখিনি আৰু এনেদৰে মই এনেকৈ নাৰিকলখিনি চুকি লোৱাৰ পাছত এনেদৰে মই খোলাকেইটা বিন্ধা কৰি লৈছোঁ। এতিয়া এই যে মই নেইল পলিচৰে কালাৰ দিছোঁ, এইখিনি কিয় দিছোঁ জানেনে? এইখিনি যেতিয়া আপোনালোকে পিঠাকেইটা কুকাৰত দি থাকিব, এটা এৰি এটা, যিহেতু 4টা পিঠা একে সময়তে দিব লাগিব, এটাৰ পিছত এটা, আপোনালোকে মিলাওঁতে বহুত সময় গুচি যাব। সেইকাৰণে যেতিয়া কালাৰবিলাক দিব, তেতিয়া ওপৰৰ চিঙাৰ লগত তল চিঙা মিলাই ল'লে পিঠাটো জল্দি দিব পাৰিব। তেতিয়া আপোনালোকৰ 1 মিনিটত মানে এটা পিঠা ৰেডি হ'ব। এইটো দিয়াৰ পাছত সেইটো দিব পাৰিব। ঢাকনিখন যিখন আছে পিঠাৰ, সেইখন এনেকৈ কালাৰটো মিলাই লৈ জইন কৰি দিলে হৈ গ'ল। নহ'বা কুকাৰৰ ওপৰত মিলাওঁতে বহুত সময় গুচি যায়। মই এনেদৰে এইটো প্ৰথম দিনা মই পিঠা কৰোঁতে বহুত দেৰি লাগিছিল ঢাকনিবিলাক মিলাওঁতে, আৰু এনেদৰে গেছো বাচি যায় আৰু সময়ো বাচি যায়। গতিকে আপোনালোকৰ এনেদৰে প্ৰব্লেম নহ'ব। মোৰ বিৰাট সোনকালে হৈছিল পিঠাকেইটা এনেকৈ কৰাৰ কাৰণে। এইখিনি মই জহা চাউল আৰু আলু চাউল মিহলি কৰি গুড়ি কৰি থৈ দিছোঁ। মই আধা কেজি চাউলত 2 মুঠিমান জহা চাউল দি দিছোঁ। এনেও মই পিঠাগুড়িত জহা চাউল দিওঁ, তেতিয়া চেণ্টটো বহুত ভাল হয়। মই 1 চামুচ নিমখ দিলোঁ। আপোনালোকে যদি চেনি খায়, নিমখৰ লগত একেলগে চেনিও দিব পাৰে। আধা কেজিমান গুড়াত 1 কাপমান চেনি দিলে হৈ যাব। কিন্তু মই চেনি দিয়া নাই, কাৰণ চুগাৰ পেচেণ্ট আছে। সেইকাৰণে মই নিমখ দিয়ে এইখিনি মই মঠি ল'লোঁ ধুনীয়াকৈ। আৰু এনেদৰে মই 2খন চালনী লৈছোঁ। এইখনত মই এই গুড়াখিনি পানীৰে সানি লৈছোঁ মই এইখিনি। এই পানীৰে সানি লোৱাৰ পাছত হাতেৰে মখা হয় না, আপোনালোকে চাব। যদি মখা হৈছে তেতিয়া গম পাব যে গুড়াখিনি ৰেডি হৈ গৈছে পিঠাৰ কাৰণে। এনেদৰে মই আধা কেজি গুড়াত মই 200 গ্ৰামমান পানী দি দিছোঁ, অলপকৈ দি। এতিয়া মই এনেদৰে চালনীখনত এনেদৰে চালি আছোঁ এইখিনি। আৰু সেইফালে মই কুকাৰত পানী গৰম হ'ব দিছোঁ। মই প্ৰায় 1-1.5 লিটাৰমান পানী ইফালে কুকাৰত উতলাই ৰাখিছোঁ। পানী আপোনালোকে মাজতে পিঠা কৰি থাকোঁতে কুকাৰত চেক কৰিব, যাতে পানীটো কমি নাযায়, কাৰণ কমি গ'লে কুকাৰটো জ্বলি যাব পাৰে। এয়া মই ধুনীয়াকৈ গুড়াখিনি চালনীখনেৰে চালি ল'লোঁ। দেখিছেনে? আৰু ধুনীয়া একদম জহা স্মেল আহি আছে। আৰু মই নাৰিকলখিনিও এনেদৰে চুকি ৰাখিছোঁ। এতিয়া মই এই নাৰিকলৰ যিটো খোলা, ইয়াত মই এনেদৰে দিম। এইখিনি নাৰিকলখিনি আপোনালোকে যিটো খোলাত লাগি আছে এইখিনি উঠাইও ল'ব পাৰে। মই 2টামান পিঠা কৰাৰ পাছত এইখিনি যেতিয়া ঢিলা হৈ যাব তেতিয়া মই গুচাই দিম। আগতে গুচাব অলপ দিগদাৰী হয়, টান হয়। সেইকাৰণে মই যেতিয়া গোটেইকেইটাত এটা পিঠা হৈ যাব, তাৰপাছত মই উঠাই দিম। আৰু নিদিলেও কথা নাই, কিন্তু উঠাই দিলে অলপ ভাল হয়। আৰু পিঠাটোত যদি আপোনালোকে চেনি সানি লয়, আঠাটো বহুত ভাল হয়। মই অলপ চেনি দিয়া নাই কাৰণে অলপ বেছি টাইম সিজাব লগা হৈছে। এয়া মই অকল গুড় দি কৰিলোঁ। আমাৰ এখেতে নাৰিকল দিয়া পিঠা নাখায়। গেছৰ প্ৰব্লেম থকা মানুহে নাৰিকলৰ পিঠা অলপমান অসুবিধা পায় খাব। এনেদৰে মই খোলাটোত দি এটা খালাত দিছোঁ। তলৰ যিটোত মই বিন্ধা কৰি লৈছিলোঁ সেইটো তলত দিম হুইচেলত, আৰু ওপৰত মই এনেদৰে নাৰিকলৰ ওপৰৰখিনি দি দিম। এতিয়া মই এনেদৰে এই কালাৰটো, পিংক কালাৰটো মই মিলাই লৈছোঁ। এতিয়া সেইফালেতো পানী উতলি আছেয়ে, মই এইফালে কুকাৰত দি দিম। কুকাৰত দিওঁতে আপোনালোকে সদায় লক্ষ্য ৰাখিব যে নাৰিকলটো চিধা হৈ থাকে। যদি বেঁকা হৈ থাকে ভাপটো ওলাই যাব পাৰে। আৰু এনেদৰে মই গোটেইকেইটা পিঠা ৰেডি কৰি ল'ম, তেতিয়া এটা হোৱাৰ পাছত আন এটা দিব পাৰিম। এনেদৰে মই পিঠাগুড়িখিনি দি দিলোঁ।
তাৰপিছত মই এনেকৈ গুড় দিলোঁ পিঠাখিনি আপোনালোকে দিওঁতে এয়া মই পিঠাগুড়ি দিলোঁ তাৰপিছত আকৌ মই ইয়াত গুড় দিম এনেদৰে আপোনালোকে 4টামান ভাগ কৰি দিব এবাৰ পিঠাগুড়ি দিব এবাৰ গুড় দিব এবাৰ পিঠাগুড়ি দিব এবাৰ গুড় দিব এনেদৰে দি দিব তেতিয়া মানে পিঠাটো খাই ভাল লাগে নহ'লে ক'ৰবাত লাগে ক'ৰবাত নালাগে চেনি দিলে কথা নাই চেনি দিলে সকলোতে একে চাইজৰে লাগে আৰু এনেদৰে হেঁচি নিদিব এনেদৰে ধুনীয়াকৈ ওপৰৰখিনি এনেদৰে মুচি দিব হাতেৰে তেতিয়া পিঠাটো একদম চফ্ট হয় যদি হেঁচি দিয়ে পিঠাটো টান হৈ যাব এতিয়া মই এনেকৈ কালাৰটো মিলাই ল'লোঁ এইখিনি কালাৰ নিদিলেও হয় কিন্তু দিছোঁ কি কাৰণে যাতে মোৰ পিঠাটো বনোৱাতে ভাবিব লগা নহয় যে ঢাকনিখন কোনফালে ফিটিং হ'ব বা কোনফালে নহয় আৰু যে মই নাৰিকলত যে বিন্ধাটো যে কৰিছোঁ তলৰ ফালে সেইটো বেছি ডাঙৰ নকৰিব মোৰ এটা নাৰিকলত অলপ বিন্ধাটো বেছি ডাঙৰ হৈছিল গতিকে নাৰিকলটো ইফালৰ পৰা সিফালে পৰি যাব খোজে গতিকে আপোনালোকে এনেদৰে কৰিব যাতে চুৰিৰে কৰিব এবাৰ হৈছে নে নাই চাব যদি হৈছে আৰু নালাগে যদি হোৱা নাই আৰু অলপমান বিন্ধা কৰি দিলে তেনেদৰে দিব কিছুমান হুইচেল অলপ ডাঙৰ থাকে এনেদৰে মই হাতেৰে দিছোঁ আৰু হুইচেলটো আপোনালোকে লগাই চাব হয়নে নহয় নাৰিকলৰ ঢাকনিটোৰ লগত আৰু এনেদৰে মই এইটো নীলা কালাৰটো এনেদৰে মিলাই দিলোঁ আৰু কেৰেলাৰ নাৰিকলখিনি এনে সৰুৱে হয় আপোনালোকে দোকানত গৈ নিজে বাছি লৈ আহিব পাৰিব যে মই পিঠা কৰাৰ কাৰণে এনেদৰে সৰু নাৰিকল লাগে তেতিয়া দিয়ে দিব ডাঙৰবিলাক সকলে বাছি বাছি লৈ যায় কিন্তু সৰুবিলাক কোনেও নলয় এনেদৰে মই নাৰিকলটো খোলাটো গেছৰ পৰা নমাওঁতে মই গেছটো কমাই লৈছোঁ কাৰণ বঢ়াই দিলে পুৰি যাব পাৰে আৰু নেক্সট টাইম উঠাই দিওঁতে মই গেছটো বঢ়াই দিছোঁ এতিয়া এনেদৰে মই ইয়াত খোলাটোত মই অলপমান ৰিফাইন তেল লৈছোঁ কাৰণ ৰিফাইন তেল ল'লে পিঠাটো উলিয়াওঁতে সহজ হয় ৰিফাইন নল'লে অলপ পিঠাটো লাগি ধৰে তেতিয়া ভাঙি যোৱাৰ চান্স থাকে গতিকে আপোনালোকে এনেদৰে ইয়াত ৰিফাইন তেল ঘঁহি ল'ব অলপ ল'লে কথা নাই বাৰে বাৰে দিব নালাগে এবাৰ দিলে হয় আৰু যদি বাৰে বাৰে দিলেও কথা নাই যদি কাৰোবাই ভাবে যে পিঠাটো মোৰ ভাঙি গৈ আছে আঠা লাগি ধৰে নাৰিকলৰ খোলাত তেতিয়া বাৰে বাৰেও দিব পাৰে একো প্ৰব্লেম নাই অলপ মুচি দিলে হ'ল হাতেৰে আৰু এনেদৰে মই কাপোৰ এখন লৈছোঁ চাফা গামোচা এখন লৈছোঁ আৰু পিঠাটো হ'লে এনেদৰে মাজৰ যিটো জইন আছে জইনটোৰে ভাপবিলাক ওলাব ধৰে তেতিয়া গম পাব যে পিঠাটো ৰেডি হৈ যাব প্ৰায় 1 মিনিট লাগে উতলা পানীত 1 মিনিট ঘূৰি চাই আপোনালোকে পিঠাটো নমাব বেছি টাইম থাকিলেও অলপ কথা নাই কিন্তু 1 মিনিটৰ আগতে বন্ধ নকৰিব এয়া চাওক মই পিঠাটো এনেকৈ জোকাৰি দিছোঁ হাতেৰে চাওকচোন কিমান ধুনীয়াকৈ ওলাই আহিছে আৰু গুড় দিয়া পিঠাটো আৰু ইয়াত নাৰিকলৰ খোলাত বনোৱা পিঠাৰ যিটো স্মেল সঁচাই বহুত মানে মই পিঠাটো কৰি থাকোঁতে এয়া চাওকচোন মই এনেদৰে অলপমান কম সময় হৈছিল কম সময়তে উঠাইছিলোঁ পিঠাটো এনেদৰে এইখিনি অলপ ভাঙি গৈছিল আপোনালোকে এনেদৰে মই এতিয়া বাকলিখিনি যেতিয়া এটা পিঠা হৈ গ'ল বাকলিখিনি মই এনেদৰে গুচাই দিছোঁ গোটেইকেইটাৰে আৰু পিঠাখিনি 1 মিনিটৰ যাতে ওপৰ ৰাখে আৰু 1 মিনিট পাছত পিঠাটো ৰেডি হৈ যায় যিহেতু পিঠাটো ডাঙৰ মানে যিটো আছে কেটেলি মুখত দিয়া পিঠা সেইটো অলপ সোনকালে হৈ যায় কাৰণ ঢাকনিখন সৰু থাকে ইয়াত যিহেতু ঢাকনিখন ডাঙৰ সেইকাৰণে অলপ দেৰি লাগে 1 মিনিট লাগি যায় 1-1.5 মিনিটত ভাল হয় আৰু পিঠাটো আৰু নাৰিকলটো অসমান হ'লেও কথা নাই মই বাৰে বাৰে কৈ আছোঁ অসমান হ'লে বেছি ভালেই হয় আৰু হেঁচি নিদিব আপোনালোকে এনেদৰে ল'ব লৈ কিনে এনেদৰে কালাৰটো মিলাই দিব দেখিছেনে কিমান ধুনীয়া আৰু ইয়াৰ যিটো স্মেল নাৰিকলৰ খোলাৰ পিঠাটো মই কোনোদিন কোনো পিঠাতে পোৱা নাই আপোনালোকক মই কৈছোঁ আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু মোক জনাব যে কেনেকুৱা লাগিল মই পিঠা কৰি থাকোঁতে মই খাব বাধ্য হৈ গৈছিলোঁ আৰু ঘৰৰ সকলোৱে বহুত ভাল পাইছিল এনেদৰে চাওকচোন মই পিঠাটো জোকাৰি দিছোঁ চাৰিওটা চাইড কেকৰ নিচিনা কেকবিলাক উলিয়াওঁতে যেনেদৰে আপোনালোকে চাৰিওফালে অলপ কোবাই দিয়ে হাতেৰে কেকৰ বাউলটোৰ পৰা তেনেদৰে অলপমান চাৰিও চাইডটো অলপ কোবাই দিলে ধুনীয়া হৈ যায় কিছুমানে গুড় বেয়া পায় আপোনালোকে চেনি ব্যৱহাৰ কৰিব আৰু এনেদৰে মই এটা পিঠা দিয়াৰ পাছত আৰু এনেদৰে বাকলিখিনি উলিয়াই দিলোঁ এইখিনি মই অকল গুড় দিয়া দেখাই আছোঁ আপোনালোকক
আৰু এইখিনি মই অকল নিমখ দিয়ে কৰিছোঁ, যিহেতু সানতে নিমখ আছিলে, চুগাৰ পেচেণ্ট আছে বুলি কৈছোঁ মই আগতে, সেইকাৰণে মই 4টামান পিঠা অকল নিমখৰে কৰিছোঁ, নাৰিকলো দিয়া নাই, গুড়ো দিয়া নাই, অকল নিমখ। এনেদৰে মই এইকেইটা কৰি লৈ আছোঁ। এনেদৰে মই এইখিনি গুড় দিয়া কৰিলোঁ, যিকেইটা যি কৰিছোঁ ছাইড কৰি থৈ দিছোঁ মই বাহিৰত বেলেগ বেলেগ বক্সত। আৰু এনেদৰে মই দেখালোঁ, এই দেখিছেনে, ইয়াত মই নাৰিকল দিলোঁ এইবাৰ, এইকেইটা নাৰিকল দিয়া পিঠা। আৰু এনেদৰে মই চেনি দিলোঁ, চেনি দিলে পিছত অলপ পিঠাটোৰ আঠাটো কমি যায়, ভাঙি যোৱাৰ চান্স থাকে। তথাপিও মই 2টামান চেনি খোৱা মানুহ আছে, বা মোৰ ছোৱালীজনী চেনি নিদিলে নাখায়, সেইকাৰণে মই এনেদৰে চেনি দি দিলোঁ। কিন্তু আপোনালোকক মই পিছত চেনি দিয়াটো মই ছাজেষ্ট কৰা নাই, কাৰণ পিছত চেনি দিলে আঠাটো কমি যায়, ভাঙি যোৱাৰ চান্স থাকে। কিন্তু ভাঙি গ'লেও টেষ্টটো একেই থাকে, একদম ভাঙি নাযায়, অলপ মাজতে খহাৰ নিচিনা হ'ব পাৰে। আৰু এনেদৰে মই পিঠাটো লগাই ল'লোঁ। মই মানে ভেৰাইটিজ মই বনাইছোঁ, অকল নিমখ দি বনাইছোঁ, অকল গুড় দি বনাইছোঁ, অকল নাৰিকল দি বনাইছোঁ, নাৰিকল আৰু গুড়ৰ, আৰু নাৰিকল আৰু চেনিৰো বনাইছোঁ। 4টা ষ্টাইলত মই পিঠা বনাইছোঁ। কোনোবাই চেনি খায়, কোনোবাই গুড় খায়, কোনোবাই নিমখ খায়, কোনোবাই অকল নাৰিকল আৰু গুড় খায়। গতিকে যিয়ে যেনেকৈ খাব বিচাৰে তেনেদৰে মই প্ৰায় 25টামান পিঠা বনাইছিলোঁ। এতিয়া মই ৰাতি বনাইছোঁ পিঠাবিলাক, আৰু ৰাতিপুৱাৰ কাৰণে মই বনাই থৈ দিছোঁ। ৰাতি বনালেও মই পূৰা ধুনীয়াকৈ খাই আছোঁ পিঠা বনাই। আৰু আপোনালোকক দেখাইছোঁ, দেখি লোভ লাগি যোৱা নাইনে একদম। চাওকচোন কেনেদৰে ধোঁৱা ওলাই আছে। পিঠা যিবিলাকে ভাল পায় আৰু, এয়া মই নাৰিকল দিলোঁ, এয়া মই চেনি দিলোঁ, এয়া মই পিঠাগুড়ি দিলোঁ, আৰু মই নাৰিকল দিলোঁ। মই 2বাৰ নাৰিকল আৰু 2বাৰ গুড় দিছোঁ, যাতে মাজে মাজে মিঠাটো লাগি যায়। আৰু এনেদৰে মই পিঠাগুড়ি দি দিলোঁ। এয়া নাৰিকলৰ খোলাকেইটা একদম সৰু সৰু, ইমান ধুনীয়া চাইজ নাৰিকলৰ পিঠাকেইটাৰ, মানে সঁচাই দেখি ফটোত, আপোনালোকে ভিডিঅ'ত কেনেকুৱা দেখিছে মই নাজানো, কিন্তু সঁচাই বহুত ভাল লাগিল মানে পিঠাকেইটা চাই। আৰু এয়া মোৰ পিঠাকেইটা চাইডেৰে ভাবলৈ আহিছে, দেখিছেনে, কুকাৰত থকা যিটো খোলা আছে, তাত এনেদৰে চাইডেৰে ভাপ ওলাই অহাৰ লগে লগে মই পিঠাটো নমাই দিলোঁ। আপোনালোকে ঘড়ীৰ টাইম ব্যৱহাৰ কৰিব। আৰু এনেদৰে মই অলপো ৰখিব লগা হোৱা নাই, যিহেতু 4টা পিঠা মই ৰেডি কৰি থৈ দিছোঁ, গতিকে মোৰ সময় একদম লগা নাই। মোৰ 25টা পিঠাত 25 মিনিটো লগা নাই, 20 মিনিটমান লাগিছে নেকি, মানে মোটামুটি এই 25 মিনিটে ধৰক, এটাত 1 মিনিটকৈ। আৰু মই অলপ ভিডিঅ' কৰাখিনি অলপ লাহে লাহে কৰি দেখাইছোঁ, বাকীখিনি মই পটাপট পিঠাকেইটা তুলিছোঁ। আৰু গোটেইখিনি এনেদৰে চাওকচোন, এয়া নাৰিকলৰ অলপ অলপ কিবা ইয়াত লাগি আছে, সেইকাৰণে একদম চাফা দেখা হোৱা নাই, কিন্তু স্মেল চাওক, ইমান ধুনীয়া স্মেল। আৰু এনেদৰে মই ভাঙি দিছোঁ, একদম কেকৰ নিচিনা হৈছিল, হাততে মানে ভাঙি গৈছিল। আৰু পিঠাটো একদম নৰম, গৰম, বহুত টেষ্টি আছিল পিঠাখিনি। এনেদৰে মই পিঠাখিনি ভাগ ভাগকৈ ৰাখি লৈছোঁ। এয়া তাৰপিছত মই নাৰিকল দিলোঁ, এতিয়া মই এনেদৰে চেনি দিলোঁ, আৰু মই এতিয়া পিঠাগুড়ি দিলোঁ, তাৰপিছত মই এয়া চেনি দিলোঁ, তাৰপিছত মই এয়া নাৰিকল দিলোঁ, তাৰপিছত মই এয়া পিঠাগুড়ি দিম এতিয়া ওপৰত। আৰু এইখিনি একদম জহা চাউল দিয়াৰ কাৰণে, আপোনালোকে সকলো পিঠাতে অলপ জহা চাউল দিব, পিঠাগুড়ি খুন্দিলে, তেতিয়া ইয়াৰ মানে টেষ্টটো দুগুণে হয়। আৰু অকল জহা চাউলৰো বনাব পাৰে, মই তেনেকৈও বনাওঁ, জহা চাউলৰো বনাওঁ কেতিয়াবা, কিন্তু বেছিকৈ জহা চাউল দি বনাব অলপ অসুবিধা। কেতিয়াবা আলহী চালহী অহা কথা থাকিলে, আলহী আহিলে মই জহা চাউলৰ পিঠা বনাওঁ, সেইটো মই ভিডিঅ' আপোনালোকক কেতিয়াবা দিম বাৰু, জহা চাউলৰ পিঠা বনোৱা, যে পিঠা ৰেডি হৈ গ'ল। আৰু এয়া দেখিছেনে, মোৰ পিঠাটো ওপৰৰ চাইডে এনেকৈ ওলাই আহিছিল। ইয়াৰ কাৰণটো কি গম পাইছেনে, নাৰিকলটো দিওঁতে এনেদৰে হালি গৈছিল, হালি গ'লে পিঠাটো বাহিৰত ওলাই যায়। আপোনালোকে সদায় পিঠাটো দিওঁতে যাতে থিয় হৈ থাকে, এনেদৰে যাতে হালি নাযায়, সেইটো কথা লক্ষ্য ৰাখিব। আৰু নাৰিকলৰ হুইচেলটো যাতে খোলাটোৰ লগত মিলি যায়। আৰু ইয়াৰ নেক্সট ডে পিঠাকেইটা বহুত টান হৈ আছিল। পিঠাবিলাক কৰাটো বহুত মানে টান কাম, কিন্তু পিঠাটো কৰি থোৱাৰ পাছত গৰম কৰি খাব বহুত ইজি। মই ৰাতিপুৱা 1 গিলাচ পানী লৈছোঁ, উতলাই লৈ এনেদৰে নাৰিকলৰ খোলাত
পিঠাখিনি দি মই যেইটা পিঠা লাগে আমি যেইটা 4জনমান মানুহ আছিলোঁ 4টা পিঠা এই চাওক ঠাণ্ডা পিঠা এটা মই ইয়াত দি দিলোঁ 4টা পিঠা মই গৰম কৰি মই 2 দিন খাব পাৰি 2 দিন 3 দিন আৰামছে এইকেইটা আমি ফ্ৰিজত ভৰাই থৈ দিছিলোঁ পিঠাকেইটা কৰি আৰু এনেদৰে মই ইয়াত গৰম কৰিম ইয়াত বেছি পানী নালাগে 1 গিলাচ পানী দিলে 5টা পিঠা ধুনীয়াকৈ গৰম কৰিব পাৰি আৰু আপোনালোকে সদায় পানী পিঠা কৰোঁতে গৰম পানীখিনি তলত আছে নে লক্ষ্য ৰাখিব নহ'লে তলত লাগি যাব পাৰে আগৰখিনি আৰু ইয়া চাওক এইটো কেনে ঠাণ্ডা হৈ আছে পিঠাটো আৰু একদম টান টান হৈ আছে গতিকে মই এনেদৰে 4-5টামান পিঠাই চাওক টান হৈ আছে পিঠাটো পিঠা কৰা বহুত টান কিন্তু পিছদিনা গৰম কৰি খালে আৰু বহুত টেষ্টি হয় আগৰ নিচিনা একদম টেষ্ট হয় আপোনালোকে চিন্তা কৰিব নালাগে যে বেছিকৈ পিঠা কৰিলে পিছদিনা বেয়া লাগে বা কিছুমানে ঠাণ্ডা পিঠা খাইও ভাল পায় সেইটো বেলেগ কথা এয়া চাওক টান টান হৈ আছিল মই গৰম কৰি দিছোঁ কি ধুনীয়া হৈছে কিছুমানে ভাল পায় ঠাণ্ডা পিঠা মই বেয়া পাওঁ গৰম পিঠা ভাল পাওঁ কিন্তু পিঠা কৰাটো বহুত দিগদাৰী সেনেদৰে মই 3-4 দিন ফ্ৰিজত ৰাখি গৰম কৰি খাই থাকোঁ আৰু ইয়াত খোলাটোৰ একো কথা নাই যিকোনো এটা খোলাত দিলে হৈ যায় ইয়াত যেহেতু বনোৱা পিঠা গৰমে কৰিব লাগে প্ৰায় আৰু 1 মিনিটমান গৰম কৰিলে ধুনীয়া ফ্ৰেছ হৈ যায় গতিকে আপোনালোকক মই ৰেচিপিটো বনাই দেখুৱালোঁ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু মই এনেদৰে আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আৰু কেইটামান ফটো আপোনালোকৰ কাৰণে ইয়াত মই এড কৰি দিলোঁ এয়া হৈছে কুকাৰত এনেদৰে দিয়া ফটো এটা আৰু এইদৰে এনেকৈ পিঠা কেইটা মই দিলোঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ দিলোঁ টাটা